হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই যাব ওলাইছোঁ চুলিকেইডাল কাটিবৰ কাৰণে। চুলিকেইডাল লাম্বা হৈ গ'ল আৰু লগতে আপোনালোকক মই থকা কলনী জেগাটোকো মই আজি দেখাম। এতিয়া ৰুমৰ পৰা ওলালোঁ, ৰুমৰ পৰা বাহিৰলৈ আহিলোঁ। এই পিছপিনে যিটো আছে এইটো আণ্ডা পচ বনোৱা বেকেৰী এটা আছে। কোনোবা দিনাখন আপোনালোকক ভালদৰে দেখাম কেনেকৈ বনায় আণ্ডা পচ। আৰু এতিয়া চেলুনলৈ আহি আছোঁ, বেছি দূৰ নহয়, ওচৰতে হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইপিনে চাওক, এইপিনে যিমানবিলাক দেখিছে আপোনালোকে এইবিলাক চব ভাড়া দিয়া ৰুম হয়, চব ৰুমেই হয় এইবিলাক। চব বাহিৰৰ পৰা আমাৰ অসমৰ পৰা আছে, অসমৰ মানুহ আছে, বিহাৰৰ আছে, UP আছে, ৰাজস্থান আছে, উৰিষ্যা, যিমান যত যি আমাৰ অল ভাৰতৰ মানুহ ইয়াতে জমা হৈ আছে এই জেগাখিনিত। এইপিনে চাওক, মই গোটেইখিনি ৰাউণ্ডিং দেখাই দিছোঁ আপোনালোকক। ইয়াত সোণাৰতকৈ ইয়াত মানে বাহিৰা মানুহ কিছুমান বেছি আছে লোকেলতকৈ। এই বাকৰি কিতনা বড়া। किमान डांगर ছাগলী দেখিছেনে? कान चुआ। ये देखो, हम लोग का UP का भाई का दुकान है। किसी को सेकेंड हैंड फोन चाहिए तो इधर आ जाओ। MP का है, मैं गलत बोल दिया, MP का है ये। और थोड़ा सस्ता में देता है सेकेंड हैंड फोन, अच्छा। और देखो उसका दुकान, देखो इधर भाई का आदमी अच्छा है। किसी का पैसा ऐसा ट्रांसफ़र करने का भी इधर ही है। उसका दुकान का नाम है इधर, किधर है, प्रिंस मोबाइल सर्विस। और रिपेयरिंग भी करता है मोबाइल पुराना। आ जाइए इधर, देखो भाई इधर ही बैठा है। उसका सामान देखो, पूरा दुकान। এতিয়া আহিলোঁ অংগনবাদী স্কুল। ল'ৰাটো অংগনবাদী স্কুলত নাম লগাব টাইম হৈছে, তাৰ কাৰণে অংগনবাদী স্কুললৈ আহিছোঁ এতিয়া। এইখন চাওক, আংৰাগুটি অংগনবাদী স্কুল। बच्चे लोग नहीं आया? एडमिशन कब लेता है? जून में। अभी कौन सा महीना हो गया? अभी फरवरी है ना, मार्च, अप्रैल, मई, जून। अभी छुट्टी देता है ना, एक मंथ अभी छुट्टी हो जाएगा ना, उसके बाद फिर जाएंगे। अभी बच्चा पूरा फुल है ना अभी? जून में थोड़े बच्चे जाता है इंग्लिश मीडियम। वो लोग मतलब क्लास 1 में जाता है। ये LKG UKG में जाता है ना, फिर इधर हमारा एडमिशन स्टार्ट होता है। ओके। এতিয়া এডমিশ্যন নলয় বুলি কৈছে, জুনৰ পৰা ল'ব বুলি কৈছে। অহা মাহত কিয় বন্ধ আছে স্কুল। ঘূৰি আহি এতিয়া চেলুন পালোহি। এতিয়া চেলুনত আহি সন্মুখতে চকীখন পালোঁ, বহিলোঁ। এইখনে চাওক চেলুন দোকান। প্ৰথমে মোৰ চুলিকডাল কাটা হ'ল যেনিবা, এতিয়া ল'ৰাটো চুলি কাটিব ষ্টাৰ্ট কৰিছে। আৰু কেনেকুৱা চুলি কাটে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু চুলি ইয়াত চেলুনখনত ভাল চুলি কাটে, তাৰ কাৰণে ইয়াতে মই প্ৰায় চুলি কাটিব আহোঁ আৰু মোৰ ল'ৰাটোকো লৈ আহোঁ। আৰু পইচাৰ ৰেটটো অলপ কমাই লয়। বেলেগ দোকানত 100 টকা ল'লে ইয়াত 70 টকাতে কাটি দিয়ে। তাৰ কাৰণে ইয়াতে মানুহ বেছি হয় আৰু ভিৰো হয়, কিয় চুলিও ভাল কাটে, পইচাও কম লয়। তাৰ কাৰণে ভিডিঅ'টো চাই থাকক। এতিয়া আমাৰ দুয়োজন চুলি কাটি হ'ল। এতিয়া আগলৈ যাম বুলি ভাবিছোঁ, আপোনালোকক আৰু কিবা কিবি দেখাম। ভিডিঅ'টো চাই থাকিব। এইপিনে দেখা, মোৰ ল'ৰাজনৰ চুলি কাটটো চোৱা ফ্ৰেণ্ড কেনেকুৱা হৈছে, আৰু মোক জনাব কমেণ্ট কৰি ল'ৰাজনৰ চুলি কাটটো কেনেকুৱা হৈছে। আৰু কমেণ্ট কৰি জনালে মোৰো ভাল লাগিব। কোনে কোনে মোৰ ভিডিঅ'বোৰ পাইছে মই কমেণ্ট কৰিলে গম পাম। চাই থাকিব ফ্ৰেণ্ড। এতিয়া আমি দুয়ো যাম। ফ্ৰেণ্ড, এতিয়া আহিলোঁ গেলামাল দোকানলৈ। ল'ৰাটোৱে কল এটা খাওঁ বুলি কৈছে, তাৰ কাৰণে ঠাণ্ডা এটা ল'ব ওলালোঁ। দোকানীজন ক'লে যে মই 5 মিনিট ঘৰৰ পৰা আহি আছোঁ, দোকানতে ৱেইট কৰি থাকা। এতিয়া ল'ৰা আৰু মই আছোঁ আৰু দোকানতে খাৰা হৈ। দোকানলৈ চোৱা কি বস্তু ৰাখিছে। আহিছে দোকানী, আহি মই দেখাইছোঁ চা কেনেকুৱা বিজি হৈছে। বস্তু দিব লাগে কাষ্টমাৰক, আহি মোবাইলত ফিৰ আকৌ লাগি গৈছে ফোনত। আমি এটা কলৰ কাৰণে এতিয়া যা কেনেকৈ ৱেইট কৰিব লগা হৈছে দোকানখনত। দোকানৰ ভিতৰৰ বস্তুবিলাক চা আপোনালোকে ফ্ৰেণ্ড, কেনেকুৱাকৈ সাজাইছে, কেনেকৈ ৰাখিছে। এতিয়া আহিলোঁ ছাতৰ ওপৰলৈ। আপোনালোকক দেখাম যে ছাতৰ ওপৰৰ পৰা এই জেগাটোকো চাই কেনেকুৱা লাগে।
আপোনালোকে চাওক এই পিছচাতে এইবোৰ দেখিছে যিমানবোৰ বিল্ডিং গোটেইবোৰ ৰুম ভাড়া দিয়া হয় এটা এটা ৰুমত 3000 4000 5000 আৰু এই মোৰ পিছপিনে থকা এইবোৰ দেখিছেনে এইবিলাক চব নাৰিকল গছ হয় আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিলোঁ ফ্ৰেণ্ড কাইলৈ আকৌ লগ পাম কিবা বেলেগ এটা ভিডিঅ' লৈ আহিম আজিৰ কাৰণে ইমানে নমস্কাৰ